নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আপোনাক স্বাগতম জনাইছোঁ। আজি মই একেবাৰে ভিডিঅ' এটা আপোনাৰ মাজত ওলাইছোঁ। এইবোৰেদি কেনেকৈ ফুলদানি বনাব পাৰি। এই চিঠি, এয়া ফুল আছিল অকণ, এই কাপোৰৰ ফুল যে সেইবিলাক মই ওলাই লৈছোঁ। আৰু এইটো হৈছে গছৰ ডাল, মই কাটি আনিছোঁ। কাটি আনি ভালকৈ চাফা কৰি লৈছোঁ। কেনেকৈ বনাব পাৰি ফুলদানি হয়, এইখিনি বস্তুৰে আপোনালোকক মই দেখাম আৰু এই মই বনাম, দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধুনীয়াকৈ সেই গছৰ ডাল দুটা চাফা কৰি ল'লোঁ। এইটোত মই প্লাষ্টিকেৰে বনাই লৈছোঁ। দেখিছে নহয়, মই প্লাষ্টিকটো ইয়াত ভিতৰত ভৰাই দিছোঁ। ভৰাই দি এই চাৰিটা কালাৰৰ ধুনীয়াকৈ ফুল লগাই ইয়াৰ ওপৰত বগা টোপ এটা দি দিছোঁ। দেখিছেনে? এতিয়া মই গোটেইখিনি মই কমপ্লিট কৰি লৈ লওঁ। সেইটো কমপ্লিট হৈ গ'ল। ইয়াত মই এনেকৈ একেবাৰে সহজ আৰু এনেকৈ ঘৰত যদি এনেকৈ ফুল যদি আছে তেনেকৈ ওলাই লৈ বনাব পাৰি। এইখন বিয়াৰ চিঠি, মই বিয়াৰ চিঠিখন ধুনীয়াকৈ এটা ফুলদানি বনাম। ধুনীয়াকৈ মই দেখাই আছোঁ, বাৰু চাই থাকিব কেনেকৈ বনাওঁ। ধুনীয়াকৈ এটা বনাই ল'লোঁ চিঠি এখনেদি। ধুনীয়াকৈ মই এনেকৈ দুটা ফুলদানি ফুল এনেকৈ মই বনালোঁ। দেখিছে নহয়, এইটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব।